নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা মেডিটেশ্যনৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আনাপানাছাতি মেডিটেশ্যন, যিটো মেডিটেশ্যন PMC পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্টৰ দ্বাৰা সৰ্বভাৰততে লগতে সম্পূৰ্ণ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰ হৈ আছে। যেতিয়াৰ পৰা মই ধ্যানৰ বিষয়ে গম পালোঁ, তেতিয়াৰ পৰাই মই এই সংস্থাটোৰ লগত জড়িত হৈ আছোঁ। আৰু ইমানেই ইজি প্ৰচেছ, যিটো প্ৰচেছৰ দ্বাৰা প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰি নিজকে নিজেই জীৱনৰ পথত সুস্থ মানসিকতাৰে জীৱনটো আগুৱাই লৈ যাবলৈ সক্ষম হ'ব পাৰিব। এই ধ্যানৰ যি অদ্ভুত জ্ঞান, সেই জ্ঞান পাবৰ বাবে মই যেতিয়া বিচাৰি আছিলোঁ মানসিকভাৱে, তেতিয়া মই প্ৰায়েই ইউটিউবতেই চাৰ্চ কৰিছিলোঁ এই বস্তুবোৰ বিচাৰিবলৈ। যেতিয়া মই অসমীয়াত বিচাৰিছিলোঁ ধ্যাননো কি বস্তু, তেতিয়া অসমীয়াত এনেকুৱা কোনো ভিডিঅ' নাছিল যিটোৰ দ্বাৰা মই মোৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰোঁ আৰু নিজকে নিজে সন্তুষ্ট কৰিব পাৰোঁ। হিন্দী ভাষাত মই প্ৰায়বিলাক জ্ঞান লাভ কৰিছিলোঁ আৰু ইংৰাজী ভাষাতে আছিল, হিন্দী ভাষাত আছিল, কিন্তু অসমীয়া ভাষাত ধ্যানৰ বিষয়ে কোৱা কোনো ধৰণৰ এটা ভিডিঅ' মই পোৱা নাছিলোঁ। তাৰপিছতে মই লাহে লাহে যেতিয়া PSSM-ৰ লগত জড়িত হ'লোঁ, PSSM-ৰ ফুল মিনিংটো আপোনালোকক কৈ দিওঁ: পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্ট। পিৰামিড বোলা বস্তুটো আমাৰ অসমত একেবাৰেই নতুন, কিন্তু নামঘৰত যিবোৰ আমাৰ মূল গৃহ থাকে, তাৰ ওপৰত যিটো টুপৰ নিচিনা থাকে, সেইটো ষ্টাইল কিছু মাত্ৰাত পিৰামিডৰ লগত মিলি যায়। মই প্ৰায় নামঘৰবিলাকত লক্ষ্য কৰিছোঁ যে যিটো পিৰামিডৰ শ্বেপ, সেই শ্বেপটো আমাৰ নামঘৰবিলাকৰ গৃহটো থাকে, কিন্তু সম্পূৰ্ণ যিটো পিৰামিডৰ শ্বেপ হ'ব লাগে 51.52 ছেকেণ্ড, সেই শ্বেপটো বোধহয় সম্পূৰ্ণ নহয়। অৱশ্যে মই কনফাৰ্ম নহয়, জাষ্ট অনুমানহে কৰিছোঁ। তো আপোনালোকক মই ধ্যানৰ বিষয়ে লাহে লাহে প্ৰত্যেকটো কথাই বুজাই দিবলৈ মই চেষ্টা কৰিয়ে থাকিম। আজি মাত্ৰ মই ক'ব বিচাৰিছোঁ যে আনাপানাছাতি মেডিটেশ্যন কেনেকৈ কৰে। এই মেডিটেশ্যনটো কৰিবৰ বাবে আপুনি আপোনাৰ হাত দুখন এনেকুৱা ধৰণে এনেকৈ ক্ৰছ কৰি ল'ব লাগে আৰু কোমলভাৱে আপুনি নিজৰ কোলাতে থৈ ল'ব লাগে। ভৰি দুখনো ঠিক তেনেকৈয়ে ক্ৰছ কৰি ল'ব লাগে আৰু চকু দুটা মুদি ৰাখিব লাগে আৰু নিজৰ যি ব্ৰেথ, সেই ব্ৰেথক অবজাৰ্ভ কৰিব লাগে। মাত্ৰ ভিতৰলৈ সোমাই অহা উশাহ আৰু নিশাহৰ লগতেই থাকি মাত্ৰ অবজাৰ্ভ কৰি শান্ত ভাৱত যদি আমি থাকিব পাৰোঁ, তেতিয়াই আমাৰ ভিতৰলৈ প্ৰাণ উৰ্জা সোমাবলৈ আৰম্ভ কৰে, যি আমাৰ ক্ৰাউন চক্ৰ বুলি কয়। মূৰৰ সম্পূৰ্ণ মাজ অংশত এইখিনিত আমাৰ ক্ৰাউন চক্ৰ আছে। তো তাৰ দ্বাৰা বিশ্ব শক্তি, যিটো শক্তিৰে গোটেই বিশ্বখন চলি আছে, সূৰ্য, পৃথিৱী, চন্দ্ৰ কেনেকুৱা এটা এলাইন হৈ পেলাই ঘূৰি থাকে, আপোনালোকে নিশ্চয় মন কৰিছে। প্ৰত্যেকটো পৃথিৱীতেই বস্তু ছিষ্টেমেটিক, কেৱল মাত্ৰ আমি মানুহবোৰেই ছিষ্টেমেটিক নহয়, নিজৰ মন মৰ্জি কৰি থাকোঁ। তো সেইকাৰণেই পৃথিৱীৰ লগত, প্ৰকৃতিৰ মাতাৰ লগত এলাইনমেণ্ট নোহোৱাৰ কাৰণে আমি আমাৰ মানসিক অশান্তি, শাৰীৰিক অশান্তি, এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰ ক্ৰিয়েট আমি নিজেই কৰি থাকোঁ। তো মই আপোনালোকক ধ্যানৰ বিষয়ে আৰু ক'ম।
এই জ্ঞানটো আপোনালোকে ইউটিউবত বিচাৰিলেও পাব। PMC হিন্দী চেনেল বুলি এটা হিন্দী আমাৰ এই PSSMৰ আণ্ডাৰতে আছে। যদি আপোনালোকে PMC হিন্দী বিষয়ে জানিব বিচাৰে বা চাব বিচাৰে তেনেকৈও আপোনালোকে চাব পাৰে। তাতে সম্পূৰ্ণ আমাৰ সংস্থানটোৰ বিষয়ে জনোৱা আছে। আমি কেনেকৈ ধ্যান কৰিব লাগে, কেনেকৈ আমি নিজৰ চিন্তা ধাৰণাবিলাক সলনি কৰিব পাৰোঁ, আমি পুৰণা বিচাৰধাৰাৰ পৰা কেনেকৈ নিজে মুক্ত হ'ব পাৰোঁ, প্ৰত্যেকটো কথাই। আৰু লগতে বুক ৰিডিং, আধ্যাত্মিক বুকৰ কথা কৈ আছোঁ মই ইয়াত। আৰু মোৰ ইয়াত কৈ আছোঁ আন্তৰিক যাত্ৰা। বাহ্যিক যাত্ৰা কৰা নাই, কথা কোৱা নাই। বাহ্যিক যাত্ৰা আমি জীৱনভৰ কৰিলোঁ, কিন্তু বাহ্যিক যাত্ৰাৰ কাৰণে আমি মায়ামোহত ফচি পেলাই নিজকে নিজে আৰু অত্যাধিক প্ৰগতিৰ পৰা বঞ্চিত কৰি নিম্নগামী চিন্তা চৰ্চাৰে নিজকে ভৰাই পেলালোঁ। আৰু আজি আমি আমাৰ সমাজ ব্যৱস্থা, আমাৰ ঘৰুৱা ব্যৱস্থা প্ৰত্যেকটোতে নিগেটিভ থট ব্যৱহাৰ কৰি পৰিস্থিতিবিলাক বেয়া কৰিবলৈ আমি নিজকে নিজে চেষ্টা কৰি আহিছিলোঁ। কিন্তু এই ধ্যানৰ মাধ্যমেৰে যেতিয়া আমি জ্ঞান পাম, সেই জ্ঞানৰ দ্বাৰা আপুনি আপোনাৰ নিজৰ লগতে পৰিয়ালৰ লগতে সমাজৰ লগতে দেশৰ লগতে সম্পূৰ্ণ পৃথিৱীবাসীকো এই জ্ঞান প্ৰদান কৰি আপুনি গম পাব যে কি ধৰণে আমি শান্তি পৃথিৱীখনলৈ নমাই আনিব পাৰোঁ। আপোনালোকে জ্ঞানৰ দ্বাৰাই নিজকে নিজে চিনি পোৱাৰ যি যাত্ৰা, সেই যাত্ৰা কেৱল মাত্ৰ আমি নিজৰ শ্বাস প্ৰশ্বাসৰ দ্বাৰাহে কৰিব পাৰিম। কোনো গুৰুৱে আমাক জ্ঞান দিব পাৰে, কিন্তু আমাৰ জীৱনটো পৰিৱৰ্তন কৰিব নোৱাৰে। আমি যেতিয়ালৈকে ৰাজি নহওঁ, এগ্ৰী নহওঁ, তেতিয়ালৈকে আমাক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। সেইকাৰণেই আজি সমাজ ব্যৱস্থাত ইমান উচ্ছৃংখল হৈ আহিছে। আমি যিদিনাখনেই নিজকে নিজে বুজি পাম, সিদিনাৰ পৰাই সমাজৰ প্ৰত্যেকজন ব্যক্তি লাহে লাহে শুধৰিবলৈ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ বিশ্ব শান্তিৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি ঘূৰাই পাবলৈ সক্ষম হ'ম। তাৰ কাৰণে আমাক কেৱল আৰু কেৱল মাত্ৰ ধ্যানৰ প্ৰয়োজন হ'ব। সেই ধ্যানৰ যোগেদিয়েই আমি কেৱল নিজকে চিনি পাম। নিজক চিনি পোৱাৰ লগে লগে আমি যে ইকুৱেল, সন্মুখৰ মানুহজন যে ইকুৱেল, সন্মুখৰ প্ৰাণীটো যে ইকুৱেল, গছ গছনি যে আমাৰ নিচিনা এক প্ৰাণ থকা চৌল হয়, এইবিলাক কথা আমি লাহে লাহে জ্ঞান পাই থাকিম। তো আপোনালোকে জড়িত হৈ থাকক। মোৰ ভিডিঅ'বিলাক আহি থাকিব আৰু ভৱিষ্যতেও নতুন উইজডম মই লৈ আহিম আপোনালোকৰ কাৰণে। যিহেতু হিন্দী বা ইংৰাজীত এই বিষয়ে বহুত চৰ্চা আৰম্ভ হৈ গৈছে, কিন্তু অসমীয়াত নাই। মই সেইকাৰণেই প্ৰথম চেষ্টা কৰিবলৈ আৰম্ভ কৰিছোঁ। ভুল ভ্ৰান্তি নিশ্চয় হ'ব, মোৰো জ্ঞান সীমিতই হৈ আছে। ময়ো জ্ঞান পাবলৈ আৰম্ভ কৰিছোঁহে, শিকিছোঁহে। ময়ো আপোনালোককো মই শিকাৰ যি জ্ঞান পাইছোঁ, সেই জ্ঞান আপোনালোককো দি যাম বুলি ভাবিয়েই আজি এই ভিডিঅ'টি আৰম্ভ কৰিছিলোঁ। সৰু ভিডিঅ'ৰ দ্বাৰাই আপোনালোকৰ বহুত সময় নলওঁ। আজি এই ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। নমস্কাৰ, ধন্যবাদ।